নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লভিতাই স্বাগতম জনাইছোঁ আপোনালোকক লভিতাছ ব্লগৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ এগলেছ কেক, কণীবিহীন কেক। ইয়াৰ বাবে আমাক প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে ময়দা, কোকোৱা পাউডাৰ, নিমখ এচিকুট, বেকিং পাউডাৰ, ৰিফাইন অইল, বেকিং ছ'ডা, গাখীৰ, ভেনিলা এচেঞ্চ আৰু গুড়ি কৰি লোৱা চেনি। এতিয়া আমি বাচন এটাত ৰিফাইন অইল লৈছোঁ, চেনি লৈছোঁ, ভেনিলা এচেঞ্চ অকণমান, নিমখ এচিকুট। এইখিনি এতিয়া আমি ফেটিম ধুনীয়াকৈ। ক্লকৱাইজ ফেটি আছোঁ। আপুনি যদি ক্লকৱাইজ ফেটে তেনেহ'লে ক্লকৱাইজ ফেটিব আৰু এণ্টি ক্লকৱাইজ নেফেটিব। তেতিয়া এটা ছাইডত ফেটিলে ভাল হয়। এনেকৈ ধুনীয়াকৈ ফেটি থাকক। এইখিনি এতিয়া ভালকৈ ফেটা হৈ গ'ল। এতিয়া চালনী এখনত 2 কাপ ময়দা লৈছোঁ, তাত বেকিং পাউডাৰ দিলোঁ এচামুচ, আৰু এতিয়া বেকিং ছ'ডা দিম আধা চামুচ বেকিং ছ'ডা দিলোঁ। এইখিনি আমি এতিয়া লৰাম, চামুচ এখনেৰে লৰাই দিম। চালনীখনতে লৰাই দিম। এতিয়া দিলোঁ কোকোৱা পাউডাৰ। গোটেইখিনি আকৌ চামুচখনেৰে লৰাই মিহলাই ল'ম। এতিয়া চালনীখনেৰে চালি দিলোঁ। চালি হৈ গ'ল। এইখিনি আৰু দিব নালাগে, ৰৈ যোৱাখিনি। গোটেইখিনি বস্তু এতিয়া মই লাহে লাহে ভালকৈ ফেটিম। এতিয়া মই ইয়াতে গাখীৰ দিছোঁ। গাখীৰ অকণমানকৈ দি লৰাই থাকিব, ফেটি থাকিব। একেলগে গোটেইখিনি গাখীৰ দি নিদিব, তেতিয়া ভাল নহ'ব মিশ্ৰণটো। আকৌ অকণমান গাখীৰ দিছোঁ, আকৌ ফেটিম। ফেটি আছোঁ। এতিয়া প্ৰায় ভালকৈ ফেটা হৈ গৈছে। অলপ প্ৰায় 10 মিনিটমান মই ফেটিছোঁ। এনেকুৱা হ'ব লাগিব। বেছি ঠিকো নহয়, বেছি লুজো নহয়। এইটো এটা ষ্টীলৰ বাতি মই লৈছোঁ। এইখিনি বেক কৰিবলৈ আপুনি বেকিং বাউল নাইবা এনেকুৱা ধৰণৰ সহজতে ঘৰত উপলব্ধ ষ্টীলৰ বাতিও ব্যৱহাৰ কৰিব পাৰে। ইয়াত মই ৰিফাইন অকণমান মুচি লৈছোঁ। বাতিটোত, ষ্টীলৰ বাতিটোত ৰিফাইন মুচি লৈছোঁ। এতিয়া বাতিটোত শুকান ময়দা গুড়ি ছটিয়াই লৈছোঁ। এনেকৈ ময়দাখিনি এনেকৈ বাতিটো লৰাই দিব ধুনীয়াকৈ। চাৰিওপিনে ৰিফাইন যিহেতু লগোৱা আছে, চাৰিওপিনে লাগি ধৰিব। ধুনীয়াকৈ লৰাই দিব। এতিয়া বাতিটোত আমি বনাই ৰখা মিশ্ৰণখিনি ঢালি দিব। লাহে লাহেকৈ ঢালি দিব। এয়া মই বাতিটোত মিশ্ৰণখিনি ধুনীয়াকৈ লাহে লাহেকৈ ঢালি দিছোঁ। এতিয়া ইয়াৰ কনচিষ্টেঞ্চিটো গম পাই ইয়াতে চাই, বেছি গাঢ়ও নহয়, বেছি পাতলো নহয়। এনেকুৱাই কৰিব। এয়াৰ বাবল নাথাকিবৰ কাৰণে বাতিটো এনেকৈ জোকাৰি দিব। মই কেৰাহী এখন গেছত 15 মিনিট হাই ফ্লেমত প্ৰিহিট কৰি লৈছোঁ। তাত এডাল ষ্টেণ্ড দিলোঁ।
এতিয়া মই বাতিটো বহাই দিলোঁ। গেছৰ ফ্লেম মিডিয়াম কৰি ল'লোঁ, ঢাকনি লগাই দিলোঁ। 45 মিনিট পিছত চালোঁ মই ঢাকনি গুচাই, কেকটো ধুনীয়াকৈ ফুলিছে। শুকান চুৰি এখন সোমাই চাম, যদি চুৰিখনত একো লাগি অহা নাই, হয় লাগি অহা নাই, তাৰমানে কেক ৰেডি। গতিকে গেছ অফ কৰি ল'লোঁ। কেকটো মই কাটিছোঁ, চাওক ধুনীয়া স্পঞ্জি হৈছে। কেকৰ লগত খাবৰ কাৰণে এতিয়া মই গাখীৰ চাহ বনাম, সেইটোও দেখাই দিছোঁ বাৰু। মই গাখীৰ আৰু পানী লৈছোঁ, উতলাইছোঁ। এতিয়া আদা দিলোঁ, কম জুইত উতলাই আছোঁ। চেনি দিম। চাহ বনাব বাৰু সকলোৱে জানে, তথাপি যিহেতু মই বনালোঁ সেইকাৰণে দেখাই দিলোঁ। চাহপাত দিম এতিয়া মই। জুইটো কম ৰাখিছোঁ। গাখীৰ 2 কাপ আৰু পানী 1 কাপ দিছিলোঁ। চাহ হৈছে, কম জুইত ধুনীয়াকৈ উতলিছে। গতিকে চাহ ৰেডি এতিয়া কেকৰ লগত খাবলৈ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।